হাই বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ সকলোৰে ভাল। আৰু এয়া ভিডিঅ'টো হৈছে মোৰ ফাগুন মাহৰ 4 তাৰিখৰে। আৰু ভিডিঅ'টো বেছিকৈ বনোৱা নাই, মানে অলপকৈ বনাইছিলোঁ, তাকে আপলোড কৰি দিছোঁ। আৰু আমি গৈ আছিলোঁ ওজাপালি আৰু দেওধানীয়ে লগ লাগি আমি গৈ আছিলোঁ দুধনৈ ডাবলিত গৈ আছিলোঁ। বৰপথাৰ বুলি কয়, যিখিনিত আমি পূজা ৰাখিছোঁ। ওজাপালি দেওধানী এনেকৈ আমি গৈ আছোঁ। আৰু আমি এয়া মানে চাইগাঁৱৰ পাইছোঁ আহি। আৰু কেতিয়াবা যদি ওজাপালি লাগে তেনেহ'লে চাইগাঁৱলৈ আহিবা। চাইগাঁও ডাকোপাৰা বুলি কয় ঠাইখিনি জেগা, তালৈ আহি কণ্টেক্ট কৰিব পাৰা। এয়া দেখিব পাৰে আমাৰ পূজাস্থলী। আহি পাইছোঁ গধূলি। আৰু এয়া হৈছে মিজু, এইটোক কয় মিজু বুলি কয়। এয়া আছে আমাৰ ওজাপালি টিমটো চাগে আগে পিছে কেতিয়াবা লগ পাইছা, দেখি পাইছা। আৰু এয়া আছে আমাৰ পাৰ্টিটো। আৰু ভিডিঅ'টো ইমানতে সমাপ্ত, বেছি দীঘলীয়াও নহয়। যিখিনি মানে আছিলে সেইখিনিকে মানে দিছোঁ আপলোড কৰি। আপোনালোকে যাতে ভাল লাগিলে লাইক কৰে, শ্বেয়াৰ কৰে, কমেণ্ট কৰে আৰু ছাবস্ক্ৰাইব কৰি দিব যাতে নাপাহৰে।